আজিকালি চোন কাকোৱে ভালেই নালাগে আৰু মই এইটো নিবিচাৰো যে কোনোবাই মোক ভাল পাওক। সম্পৰ্ক বনাবলৈ এৰি দিলো মই। ভাগৰ লাগিছে মোৰ। ৰাতি টোপনিও নধৰে মোৰ। বন্ধু বান্ধৱক লগ কৰিবলৈ যাবলৈ আজিকালি চোন মন নেযায় মোৰ। কৃত্ৰিম হাঁহিবোৰ দেখি আমনি লাগিছে আৰু মোৰ। কিয় জানো তোমাক মই ভাল পাইছিলো। কিয় জানো ফোনত আমাৰ সেই দীঘলীয়া কথাবোৰ মই আমাৰ ভাল পোৱা বুলি ধৰি লৈছিলো। ৰাতিপুৱা শুই উঠি তোমাৰ গুড মৰ্ণিং মেছেজটো নাপালে যেন মোৰ দিনটো আৰম্ভই নহৈছিল। তোমাৰ কোনো কথাই মই বেয়া পোৱা নাছিলো। সকলো ভাল লাগিছিল। তোমাৰ লগত এদিন কথা নপতাকৈ মই থাকিব নোৱাৰিছিলো। সকলো সময়তে ফেচবুকত তোমাৰ ফটোকেই চাই থাকো মই খুচৰি। তোমাতকৈ বেছি গুৰুত্বপূৰ্ণ মোৰ জীৱনত যেন একোৱেই নাছিল। তোমাৰ লগত চিনাকি হোৱাৰ আগলৈকে মই এনেকুৱা নাছিলো, কিন্তু একদম এক চিধা আৰু সহজ জীৱন আছিল মোৰ। আৰু এতিয়া এটা ৰুমতে আবদ্ধ মোৰ জীৱন। য'ত মদেই মোৰ একমাত্ৰ সংগী। ভুল নুবুজিব আমাৰ দৰে প্ৰেমত ঠগন খোৱা প্ৰেমিকবোৰৰ আচলতে মদাহী বুলি নকয়। আমি নিচা লাগিবলৈ মদ নেখাওঁ। এয়া কেৱল দুখ পাতলাবৰ বাবে এক ঔষধহে। নিজৰ মাজতে আজি কৰবাত হেৰাই গৈছো মই। অকণমান পোহৰ বিচাৰি আজি হাবাথুৰি খাইছো মই। মোৰ এই হৃদয়খনে যেন
মানিব পৰা নাই তুমি আৰু উভতি নাহা বুলি কেতিয়াবা লগ পালে তোমাক সুধিম যে মোৰ পৰা আঁতৰি কেনেকৈ তুমি হাঁহি আছা। ময়ো শিকিব খোজো, ময়ো হাঁহিব খোজো, ময়ো আগবাঢ়িব খোজো তোমাৰ দৰেই। কাৰণ মোৰো আশা আছে, মোৰো সপোন আছে। আজি আকৌ বাৰে বাৰে নিজকে সুধো, তোমাক কিয় জানো ভাল পাইছিলো, ধন্যবাদ। মই কবি পাৰ্থ বিজয় বৰুৱা, যোৰহাট।